हेलो फ्रेंड्स केने আছে নিশ্চয় ভালে আছে তো আপোনাৰ নিচিনা ময়ো ভালে আছো তো আজি আমি আহিছো মানাক অভয়াৰণ্যত তো মানাক অভয়াৰণ্যত কিবা কিবি চালো কিন্তু মিস্টেক এটা হৈ গল মানে যিখিনি বস্তু চালো হেতু বস্তুৱে মানে ৰেকৰ্ড কৰা মানে হোৱা নহল মানে এটো যেটো চাই আছে এটো হৈছে হৰিণ हेलो फ्रेंड्स আপুনি নিশ্চয় ভালে আছে তো ভালে আছে কাৰণে ভিডিওটো চাই আছে আপোনাৰ নিচিনা ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত তো এতিয়া আমি আপোনালোকক দেখুৱাম ৰাতিৰ ভাগত কেনেকুৱা দেখা যায় বৰপেটা ৰোডৰ অৱস্থাটো হেতু আপোনালোকক পুৰা ফুলফিলি মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিম তো আপুনি মোৰ লগতে থাকক ভিডিওটো স্কিপ নকৰাকৈ চাওক মানে ৰাতিৰ ভাগত কেনেকুৱা হয় হেতু আজি দেখুৱাই দিম আপোনালোকক তো লগতে থাকক আশা কৰো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব তো এটো হৈছে আপোনাৰ বৰপেটা ৰোডৰ খৈৰাবাৰী যেটো বজাৰ হয় হেতু খৈৰাবাৰী বজাৰ তো এতিয়া আমি বৰপেটা ৰোড পায়ে যাম তো আজি ইমান ৰাতি হৈ গৈছে তথাপি বজাৰত কিমান মানুহ তো সব দোকান পোহাৰ সব খোলা তো এতিয়া মানে আগত যাও লাহে লাহে তো কেনেকুৱা হয় চাও কিমানখিনি মানে জাম আছে মতে বিশ্বাস বহুত জাম হৈ আছে ৰাস্তাটো চাও কি দেখা পাও জামে হয় নে ৰাস্তা ফ্ৰী হয় তো চাও বলক আমি গেছো বৰপেটা ৰোডত এটো বৰপেটা ৰোড পোৱাৰ আগে আপোনাৰ যেটো ব্ৰিজ ওভাৰ ব্ৰিজ বনাই আছে এটো ইভাগে মানে উত্তৰ ফালে ৰেল লাইনৰ উত্তৰ ফালে আমি আছো তো ইয়াতে চাও কিমান জাম হৈ আছে এতে মানে ট্ৰাকৰ পিছফালে মানে যাই আছো লাহে লাহে তো চাও কিমান সময় মানে জামত পৰি থাকো তো থাকক আমাৰ লগতে চাৰিওফালে দোকানবোৰ সব খোলা ৰাখিছে মানে ফলৰ দোকান কেইটা খোলা মানে ওভাৰ ব্ৰিজৰ তলেদি দোকান কেইটা দি থৈছে তো চাওক দোকানে কথা পাতি আছে কালত যে কথা পাতি আছে দোকানত কাস্টমাৰ নাই এনে খোলা ৰাখি আছে এটো চাওক আমাৰ বৰপেটা ৰোডৰ অৱস্থা আছে দে আমি এতিয়া আছো পাঁচজন বৰপেটা ৰোড আহি পাইলো ডাম্পাৰৰ পিছত চাওক দেখুৱাই আছো আপোনালোকক চাওক 10 মিনিট হল ৰখি আছো ডাম্পাৰটো এটো নাযায় চাওক কেনেকুৱা জাম হৈ আছে আমাৰ বৰপেটা ওভাৰ ব্ৰিজৰ সাইডত বাজি গৈছে সাইডত মোটামুটি জামত পৰি আছো 15 মিনিট হল আমি ৰখি আছো ইয়াতে মানে আগফালে আৰু বহুত জাম হৈ আছে ইমান সময় ধৰি মানে ইয়াতে ৰখি আছো তাৰ পিছত মানে ৰখি কেনে কি কৰিম ইমান মানে 15 মিনিট হৈ গৈছে মানে 15 মিনিট ৰখাৰ পিছত তো মানে আৰু কিমান সময় থাকিব লাগিব তাৰ কোনো গ্যাৰান্টি নাই সেই কাৰণে আমি বেলেগ ফালে দি গুচি যাম তো এতিয়া মানে যাই আছো এইটো ৰাস্তাৰে যাই কিনে পুৰণা গেট পাৰে দি ডাইৰেক্ট ওলাই যাম তো ইফালে দি যাও মানে ইফালে ৰাস্তাটো মানে হৰো কিন্তু মানে যাব পাৰো আৰু টেনচন নাই লাহে লাহে যাই থাকো চাও কি হয় তো ইমান ৰাতি হৈছে তথাপি মানে দোকানবোৰ বন্ধ কৰা নাই চাওক এটা দুটাকে খোলা ৰাখিয়ে থৈছে তো আমি যাই আছো এতিয়া মানে পুৰণা গেট পাৰে দি তো বলক আমাৰ লগতে থাকক তাৰো ভিডিওটো স্কিপ নকৰাকে মানে চাই থাকক ইফালে মানে জাম হৈ আছে কাৰণে ইফালে আধা ঘন্টা মান ৰখি কেনে ইফালে দি ঘূৰি আহিলো এই চাওক আৰু এটা তিনালি আছে বম টাৰ্নিং হৈ আছে চাওক ডাইৰেক্ট টাৰ্নিং বলে তো বম বম টাৰ্নিং আছে আমাৰ ইয়াতে বৰপেটা ৰোডত আরে ইয়ার ইফালে আহিছো ইফালেও দেখুন জামে পড়ি আছে কি হবো ইফালে দিও জাম লাগি আছে পুরা একদম আৰু বেকত যাব লাগিব এতিয়া বেকত যাও তো ৰব লাহে লাহে পিছফালে চাও পিছফালে আগে দি গাড়ী আহিছে মানে সোনকালে বেক কৰিব লাগিব তো বেক কৰি লাহে লাহে बैक टू पार हो যাব দিও हाय অলপ লেফট কাটি দিও একদম পুরা হৈ গৈছে একদম তো জামত থাকো কি কৰিম আর ইফালেও যাম হিফালেও যাম থাকিব তো লাগিব ইফালে হিফালে আৰু জাম আছিল কাৰণে ইফালে দি আহিলো ইফালে আহি কেনে আৰু চাই আছো ৰেল লাইনত যাম আৰু বেছি জাম লাগি আছে ৰেল লাইনত এটো আমাৰ বৰপেটা ৰোডৰ আপোনাৰ যেটো পুৰান গেট বুলি কয় সেই পুৰান গেটৰ ইফালে তো চাওক আৰু কেনেকুৱা জাম লাগি আছে আগত মানে আৰু
কেতিয়া যাম এৰিব সেইটো মানে ক'ব নোৱাৰোঁ চাব দেখুৱাই আছোঁ আপোনালোকক জামটো এৰাৰ পিছত মানে আমি এইফালেদি উঠি আহিলোঁ ইফালেদি উঠি অহাৰ পিছত মানে আৰু হাইৱেত উঠিম এতিয়া এইটো হৈছে হাইৱে তো হাইৱে দি আমি এতিয়া ডাইৰেক্ট বিন্দাছ গুচি যাম তো বলক আমাৰ লগতে থাকক আৰু চাওক আৰু কি দেখা পাওঁ তো বলক এতিয়া আমি পাই গ'লোঁ চিমলাগুৰি এইটো হৈছে চিমলাগুৰিৰ চিন এইটো হৈছে আপোনাৰ লেফ্ট ছাইডত এইটো ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প তো এতিয়া আমি চিমলাগুৰিত উঠি কিনে আমি হাউলিৰ পিনে গুচি যাম মানে আমাৰ ঘৰত গুচি যাম তো ৰাতিও মানে ভালেখিনি হ'ল তো ঘৰৰ পৰাও কিজানি চিন্তা কৰি আছে যিমান ৰাতি হৈ গ'ল সেই ৰাতিপুৱা গৈছে তো এতিয়া মানে আমি চিমলাগুৰিত উঠি লেফ্টত গুচি যাম হাইৱে দি পুৰা 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 বুম ফ্ৰেণ্ডছ এতিয়া আমি হাউলি টাউন পাই গ'লোঁ হাউলি টাউনৰ এইটো মানে ভিউ হয় তো চাওক কেনেকুৱা মানে হাউলি বজাৰৰ মানে এৰিয়াটো তো সকলো ঠাইতে মানে দোকানবোৰ চব খোলা ৰাখিছে মানুহে বন্ধ কৰি আছে বন্ধ কৰি মানে এতিয়া গুচি যাব তো আমিও গুচি যাওঁ আমি আৰু ৰখি নাথাকোঁ তো এইটো হৈছে পুলিচ পইণ্ট তো আমি এতিয়া মানে ডাইৰেক্ট ঘৰৰ পিনে গুচি যাম মানুহে বন্ধ কৰি দোকানবোৰ বন্ধ কৰি এতিয়া গুচি আহিব তো আমিও গুচি যাওঁ তো বলক আমাৰ লগতে আমাৰ ঘৰত